নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। ও দেহা, পাৰিলে মানে যে মাক কথাটো জনাই থৈ দিবা। বোৱাৰীয়ে বোলে ঘৰৰ সকলো কাম কৰিব জানে, কৈ দিবা আকৌ দেই। নকওঁ বুলি ভাবিছিলো, बड़ा हरामी हो बेटा। এতিয়া কবই লাগিব ন? ঠিক আছে, কম বাৰু। লগতে আৰু এটা কথা কবলৈ নাপাহৰিব। কি কথা? আপোনাৰ বোৱাৰীয়ে ইনষ্টাগ্ৰামত দেহালৈ ৰীল বনাবও পাৰে। কি ক? বিশ্বাস হোৱা নাই যদি এইয়া চাই লওক। ঐ, এইবোৰ কি? ইনষ্টাগ্ৰামত ভাইৰেল হোৱা আৰু লাইক লোৱা নতুন পদ্ধতি। সেই বুলি আৰু এনেকৈ ৰীল বনাব পাৰেনে? এইবোৰ কি? মোৰ BF নাই বুলি এনেকে ইনষ্টাগ্ৰামত পাগলৰ দৰে জপিয়াই ভিডিঅ' বনাই নেকি? কেতিয়াবা যদি মোৰ BF নাই বুলি এনেকৈ জপিয়াই ভিডিঅ' বনাই, আৰু কেতিয়াবা আকৌ 50 মিটাৰ বহল বুকুখন উলিয়াই ভিডিঅ' বনায়। হৰি ও ৰাম, আমাৰ ভণ্টিৰ ইনষ্টাগ্ৰামত পাহাৰ পৰ্বত দেখুৱাই লাইক ফলোৱাৰ্ছ লোৱাৰ কাম। আগলতি কলাপাত লৰে কি চৰে, মেছেজৰ ৰিপ্লাই নকৰা ল'ৰাবোৰ চিংগল হৈয়ে মৰে। আগলতি কলাপাত লৰে কি চৰে, দহটাৰ লগত চেনি খোৱা ছোৱালীবোৰ ঘৰতে বুঢ়ী হৈ মৰে। আগলতি কলাপাত লৰে কি চৰে, আজিকালি টকা দেখিলে ছোৱালীবোৰ বুঢ়াৰ প্ৰেমত পৰে। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা, তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।